মই 89ত ডক্টৰ ভূপেন হাজৰিকাৰ লগত মিৰি জীয়ৰী কৰিলোঁ। সেইটো এটা মোৰ কাৰণে মানে আজিৰ দিনতো এটা বিশাল অভিজ্ঞতা। কাৰণ গেৰুকামুখত শ্বুটিং হৈছিলে। ইয়াৰ পৰা মই মোৰ সোঁহাতে ভূপেন দা, বাওঁহাতে ইন্দ্ৰমণীয়া ভিন্দৌ, মাজত মই ইয়াৰ পৰা হৈ তালৈকে গৈছো এম্বেচাডৰ গাড়ীত। গেৰুকামুখলৈ গৈ তেতিয়া আপোনাৰ বয়স কিমান আছিলে ন? তেতিয়া মোৰ বয়স মই দিয়া নাই, ডিগ্ৰী হাই ছেকেণ্ডেৰী পাছ কৰিলো, ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ তেনেকুৱা। আৰু সেই জাৰ্ণিটো ভূপেন দাৰ লগত সেই জাৰ্ণি এটা গৈ আমি লখিমপুৰৰ আশা হোটেলত আছিলো ৰাতিটো। তাৰ পিছদিনাখন আমি গেৰুকামুখ গুচি গৈছো। তো সেইবোৰ এটা নষ্টালজিক আৰু এনেকুৱা লাগে কাশ আকৌ হোৱা হলে। অলপতে যমুনা মণিকৰে কৰিলো। মই কেতিয়াও বৰ্ষাক সোধা নাই কেইটা চিন আছে, চাওঁ শ্বটটো। কিন্তু এতিয়াৰ যি এক্টৰ এক্ট্ৰেছে শ্বটটো চাওঁ আৰু এটা টেক দিওঁ। আগতে আমাৰ সাহস আছিল নে শ্বটটো চাওঁ বুলি কবলৈ? কেতিয়াও নহয়, অনবৰতে যন্ত্ৰ শ্বট শেষ হ'ল, তাৰপিছতো আমি সেই যন্ত্ৰ হয় নাই কোৱা? তাৰপিছত ডাইলগ মোৰ এটাও মনত নাই, কাৰণ ইংৰাজী মোৰ মুখৰ পৰা নোলাই, সন্মুখত অডিয়েঞ্চ দেখিছো। তেতিয়া আমাৰ এগৰাকী বোলা বুলি আছিলে, তাই মানে প্ৰম কৰিছিলে আৰু মই লিপছ মিলাইছিলো। আৰু তাৰ পাছত যেতিয়া জানুদাৰ লগত কাম কৰিলে, আৰু তাৰ পাছত জানুদাৰ ছবিৰ পিছত আৰু কি কাৰ লগত? জানুদাৰ লগত মই যেতিয়া ফিৰিঙতি কৰিলো, ঠিক তাৰ আগত ফিৰিঙতিৰ শ্বুটিং হৈছিলে 90 চনত। মই 89ত ডক্টৰ ভূপেন হাজৰিকাৰ লগত মিৰি জীয়ৰী কৰিলোঁ। সেইটো এটা মোৰ কাৰণে মানে আজিৰ দিনতো এটা বিশাল অভিজ্ঞতা। কাৰণ গেৰুকামুখত শ্বুটিং হৈছিলে। ইয়াৰ পৰা মই মোৰ সোঁহাতে ভূপেন দা, বাওঁহাতে ইন্দ্ৰমণীয়া ভিন্দৌ, মাজত মই ইয়াৰ পৰা হৈ তালৈকে গৈছো এম্বেচাডৰ গাড়ীত গেৰুকামুখলৈ গৈ। তেতিয়া আপোনাৰ বয়স কিমান আছিলে ন? তেতিয়া মোৰ বয়স মই দিয়া নাই, ডিগ্ৰী হাই ছেকেণ্ডেৰী পাছ কৰিলো, ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ তেনেকুৱা। আৰু সেই জাৰ্ণিটো ভূপেন দাৰ লগত সেই জাৰ্ণি এটা গৈ আমি লখিমপুৰৰ আশা হোটেলত আছিলো ৰাতিটো। তাৰ পিছদিনাখন আমি গেৰুকামুখ গুচি গৈছো। তো সেইবোৰ এটা নষ্টালজিক আৰু এনেকুৱা লাগে কাশ আকৌ হোৱা হলে, আকৌ ঘূৰি অহা হলে। কিন্তু তেতিয়া মাদকতাটো কিন্তু বেলেগ আছিল। মানে কিবা এটা যে কাম কৰিছো, সেই কামটোৰ মানে প্ৰতি যিটো মানে আমাৰ স্মৃতিবিলাক, সেই স্মৃতিবোৰেই আমাক বহুত জীপাল কৰি আজি ইনু বৰুৱা হোৱাত সহায় কৰিছে, হয় নহয় কোৱা? আজি সেই কামবিলাকৰ, সেই ডাইৰেক্টৰ বিলাকৰ লগত আমি যেনেকে কাম কৰিলো, যেনেকুৱা ধৰণৰ পৰিৱেশ পাইছিলো, সেইবিলাকেই জানো আজি অভিজ্ঞতা হোৱা নাই? আজি আমি মূৰ দাঙি থিয় হব পৰাকে সেয়াই নহয় জানো সমল? ক'তনো আমি বৈজ্ঞানিক ভিত্তিত ক'তনো মই ডাইৰেকশ্যন শিকিছো, হয় নহয়? বা ক'তনো বোলে একদম ফৰ্মেল ট্ৰেইনিং এটা হৈছে। আমাৰতো সেইবিলাকেই ট্ৰেইনিং আছিলে। আৰু ট্ৰেইনিংবোৰ কেনেকে হৈছিল? আমি ঠেকি শিকা নাই জানো? হয় নহয় কথাটো? আগতেতো অইনে অভিনয় কৰিলে আমি বহি চাই থাকিব লাগে। ৰাতিপুৱাই লৈ যায়, গৈ পেলাই কি কৰিছে, কেইটা চিন আছে, কিমান আছে, কি স্ক্ৰিপ্ট, আমাৰতো আমিতো আজি পৰ্যন্ত মই অলপতে যমুনা মণিকৰে কৰিলো। মই কেতিয়াও বৰ্ষাক সোধা নাই কেইটা চিন আছে, চাওঁ শ্বটটো। কিন্তু এতিয়াৰ যি এক্টৰ এক্ট্ৰেছে শ্বটটো চাওঁ আৰু এটা টেক দিওঁ। আগতে আমাৰ সাহস আছিল নে শ্বটটো চাওঁ বুলি কবলৈ? কেতিয়াও নহয়, নেজানোৱেই কবলৈ। সেইটো যে চাব লাগিব, চোৱাৰ প্ৰশ্নই নুঠে। কাৰণ ডাইৰেক্টৰজনৰ ছাঁটো গচকিব পাৰিছিলানে? বাপৰে, সঁচাকে কিন্তু দেই। মই এতিয়া একদম মানে মোৰ চকুৰ আগত ভাহি গৈছে গোটেই কথাবোৰ। সঁচাকে দেই, আমি আগতে কেতিয়াও কৈয়ে নাপালো। মানে কি আৰু এটা কথা কি,
তেতিয়া আমি ধৰি লোৱা এতিয়া মই কথাটো কৈছো গেৰুকামুখত যেতিয়া শ্বুটিং কৰিছিলো বা ফিৰিঙতিৰ কাৰণে যেতিয়া পাঠশালাত গৈ এমাহ ধৰি আছো সেই এমাহত কেতিয়াবা বৰশী বাব গৈছো সোৱণশিৰি নদীত মোৰ ফটোৱে আছে গা ধুব গৈছো সোৱণশিৰি বালি বুটলিছো কাগজত সোণ পাওঁ নেকি বুলি কেনেবাকে তাৰপিছত তেতিয়া যদি মোবাইল থাকিলেহেঁতেন সেই যে আজি কৈছো অমুক কৰিছিলো তমুক ডেফিনেটলি ক'বলৈ একো নাথাকিলে আমিতো এতিয়া অনবৰতে মোবাইলত ব্যস্ত অনবৰতে ব্যস্ত আমি ক'ত আড্ডা মাৰিছো আচলতে মই আহিছো সেইটো কাৰণেও জানা অকমান আড্ডা হওক মানে অনবৰতে যন্ত্ৰ শ্বট শেষ হ'ল তাৰপিছতো আমি সেই যন্ত্ৰ হয় নাই কোৱা প্ৰত্যেকজন আৰ্টিষ্টে একেলগে বহি থাকিলেও একেলগে নাথাকে তুমি শ্বুটিঙৰ কথা বাদ দিয়াচোন তুমি ক'ৰবাত ডক্তৰৰ তাতে বহি থাকা চাবাচোন মানুহবোৰ প্ৰত্যেকটো মানুহ ইফালৰ পৰা সিফালৰ পৰা আমি চব মোবাইলটো লৈ ব্যস্ত ন কোনেও আমি মোবাইল যন্ত্ৰৰ ভিতৰত সোমাই গলো নে আমিতো মোবাইলটো নোহোৱাকেও এটা দিন পাৰ কৰিছো কিমান ধুনীয়া সময় পাৰ কৰিছো সঁচাকে দেই তেতিয়াও আমি কিন্তু কিছু তুমি ভাড়াঘৰৰ শ্বুটিঙলৈকে মনত পৰা পজা ঘৰটোত বহি লৈ আমিনো কি পাতিছিলো তুমি মোবাইলত আছিলা নে না মই আছিলো নে মোবাইলটো তেতিয়াও ওলাইছে তেতিয়াও আছিলে কিন্তু আমি ইমান ব্যস্ত নাছিলো লুডু খেলিছিলো কত কি পজা ঘৰটোৰ জুপুৰিটোৰ ভিতৰত সঁচাকে দেই সেইকাৰণে মানে লাগে যে আমি জানি বুজিও বহুত যন্ত্ৰ হৈ গৈছো মানুহবিলাক নিজে নিজে এই যে ভাড়া তাৰ পিছত আপুনি যেতিয়া পৰিচালিকা হ'ল পৰিচালিকা হবলৈ মানে এইটো জীৱনৰ তাৰণা চাকৰি কৰিব লাগিব তাৰ তাৰণা নে আপোনাৰ এনেও মনত এটা ভাৱ আছিল যে মই পৰিচালিকা হ'ম পৰিচালনা আচলতে পৰিচালনা মোৰ একদম সৰুৰ পৰা মই কৰিছো একদম সৰুৰ পৰা মানে মই ক্লাছ তৃতীয় চতুৰ্থ মানৰ পৰা মই ক'ম কেনেকে ক'ম ইণ্টাৰেষ্টিং কথা এইটো সেইটো বহুতে নেজানে দেই যে আমাৰ ফ্ৰেণ্ড চাৰ্কেল কিছুমান আছিলে আমি এটা গ্ৰুপ খুলিছিলো য়ং গাৰ্লছ ছ'চাইটি বুলি যিটোৰ বেজ বনাইছিলো সেই বেজটো মিনু বাইদেৱে ক'লা কাপোৰত হেৰি কৰি তাত এমব্ৰইডাৰী কৰি দিছিলে মানে য়ং গাৰ্লছ ছ'চাইটি বুলি আৰু সেই য়ং গাৰ্লছ ছ'চাইটিৰ মই আছিলো ছেক্ৰেটাৰী কিন্তু একদম তৃতীয় শ্ৰেণীৰ চতুৰ্থ মানে পঞ্চম শ্ৰেণীলৈ যোৱাই নাই একদম সৰু কথা কৈছো আৰু সেই আমাৰ ক্লাবটো আছিলে ক্লাব আৰু এইটো ক্লাবটো আছিলে লাবু সেনাপতি জানা ন লাবু মামাহঁতৰ ঘৰত সিহঁতৰ ভতিজা আমি চব একেলগে ফ্ৰেণ্ডছ আছিলো আৰু আমি মানে ড্ৰয়িং কাম ডাইনিং কাৰ ঘৰত থাকে ধনী মানুহৰ ঘৰত থাকে তেতিয়া ড্ৰয়িং কাম ডাইনিংটো মানে এটা বহুত ভাল লগা মানে সেই অনুভৱটো এতিয়াও আছে দেই মোৰ সেই ড্ৰয়িং কাম ডাইনিং থকা ঘৰত আমি ডাইনিং চাইডটো ডাইনিং টেবুলখন আঁতৰাই তাতে আমি ষ্টেজ কৰো মানে কাপোৰ থাকে নহয় সেইখন আমাৰ উইংছ কৰো আৰু আমি তেতিয়া চিণ্ড্ৰেলা তাৰপিছত জায়েণ্ট অফ দ্য বিজ নে কিবা এনেকুৱা ধৰণৰ নাটকবিলাক কৰিছো ৰাম শ্যাম ৰাম হৰি যদুমধু হৰি নে কিবা এনেকুৱা ধৰণৰ নাটকবিলাক ডাইৰেক্টৰ আকৌ মই কমিক পঢ়ো ন আগতেতো আমাৰ কমিক আছিল সেই কমিক বিলাক আমি বা ষ্টৰী বুক বিলাক আমি এক্টিং কৰিছিলো সেই তেতিয়া সেই বস্তু আমাৰ মিনু বাইদেউহঁত ওচৰ চুবুৰীয়া মানুহে চবেই ড্ৰয়িং ৰুমত বহে আৰু আমি মানে নাটক কৰো তো সেইবিলাক ডাইৰেক্টৰ কিন্তু মই আছিলো সৰুৰ পৰাই একদম সৰুতে তাৰপিছত তেওঁলোকে মোক ক'লে যে এবাৰ ক'লে এই জায়েণ্ট এণ্ড কিবা এখন আছিলে তেতিয়াতো আৰু ABCD পঢ়াই নাই ক্লাছ 5ৰ পৰাহে ABCD আহিব আমাৰ অসমীয়া মিডিয়ামত তো মোক ক'লে এই জায়েণ্টটো মই হ'ব লাগিব ইংলিছত ডাইলগ কিবা আছিলে ফি ফি ফু ফাম এনেকে কৰি পেলাই কিবা হ'ব লাগে তাৰপিছত ডাইলগ মোৰ এটাও মনত নাই কাৰণ ইংৰাজী মোৰ মুখৰ পৰা নোলাই সন্মুখত অডিয়েঞ্চ দেখিছো তেতিয়া আমাৰ এগৰাকী বোলা বুলি আছিলে তাই মানে প্ৰম কৰিছিলে আৰু মই লিপছ মিলাইছিলো ইংৰাজী কেইটা মই ক'ব নোৱাৰিলো তাৰমানে ডাইলগ খিনি কিন্তু ডাইৰেক্টৰ আকৌ মই আছিলো
তেনেকেই মোৰ ডাইৰেকশ্যন আৰম্ভ হৈছিলে তাৰপিছত মোৰ মই গাৰ্লছ গাইড আছিলে গাৰ্লছ গাইডৰ কাৰণে মই ইণ্টাৰনেশ্যনেল ইণ্টিগ্ৰেশ্যন কেম্পত মই লিডাৰ হৈ কেইবাবাৰো গৈছোঁ মই যেতিয়া এবাৰ ক্লাছ 8ত গৈছোঁ তেতিয়া অসম ৰিপ্ৰেজেণ্ট কৰিব লাগে তাৰমানে সেই ৰিপ্ৰেজেণ্ট কৰোঁতে অসমখন দেখুৱাব লাগে আৰু সেই অসমখন নাচি বাগি গাই বিয়া বাগান যত যি আছে সব দেখুৱাবৰ কাৰণে যিটো স্ক্ৰিপ্ট আছিলে সেইখন ট্ৰেইনত বনাই গৈছিলোঁ আৰু তাত ৰিহাৰ্চেল কৰিছিলোঁ সেইখনৰ ডাইৰেক্টৰ মই আছিলোঁ আৰু আমি বেষ্ট টিম হৈ আহিছিলোঁ ষ্টেট এৱাৰ্ড লৈ আহিছিলোঁ তেতিয়া কিমান বয়স আপোনাৰ ক্লাছ 8ত ক্লাছ 8ত ত চ' তেনেকেই আৰম্ভ হৈছিলে ক'ব নোৱাৰাকে আৰম্ভ হৈছিলে আৰু কিন্তু পৰিচালিকা হিচাপে আপোনাৰ চাকৰি হৈ যাবতো আচলতে কি হ'ল চাকৰি মই 2006ত মই মোৰ পাকঘৰ বুলি এটা অনুষ্ঠান আছিলে সেই অনুষ্ঠানটোৰ মই ডাইৰেকশ্যন মোৰ কনচেপ্ট গোটেই ছেট ডিজাইন সমস্ত মোৰ ইয়াৰ পৰা ওলোৱা সেই অনুষ্ঠান সেইটো মই শ্বুটিং কৰিছিলোঁ AM টেলিভিশ্যনৰ কাৰণে খুলিব আৰু AM টেলিভিশ্যন খুলিব কিন্তু মই তাক এমপ্লয়ী নাছিলোঁ মোক কৰিব দিছিলে তাৰপিছত সেইখন AM নুখুলিলে 2006ৰ পৰা 7 গ'ল 8ত নিউজ লাইভ জন্ম হ'ল আৰু 9ত ৰং জন্ম হ'বৰ সময়ত মোক মাতি পঠিয়ালে ৰিণিকী শৰ্মা ভূঞাই মাতি পঠিয়াই মোক ক'লে যে তোমাৰ কিবা এটা এনেকুৱা শ্ব' আছে নেকি মোক সেইটো আমাৰ সঞ্জীৱ নাৰায়ণ দেৱৰ লগত আছে তেওঁলোকে পাকঘৰটো কিনি ল'লে সেই 2006ত মই 26টা খণ্ড কৰিছিলোঁ সেই 26টা খণ্ড ৰঙে কিনি ল'লে আৰু ময়ো তেতিয়া জইন হ'লোঁ আপুনি ৰঙত জইন তেতিয়া 9ত কৰিছে মানে যেতিয়া খুলিছে তেতিয়াতো জইন কৰিছে খোলাৰ আগতেই জইন কৰিছোঁ তাৰমানে মই 2009ত মই বোধহয় 1 অক্টোবৰত ৰং জন্ম হৈছে মই জুলাই নে কিমানত মই জইন কৰিছোঁ জইন কৰিয়ে মোৰ তেতিয়া টেষ্ট ছিগনেল যে যায় পাকঘৰ প্ৰমোটো গৈছিলে আৰু মই এটা শ্ব' কৰিছিলোঁ ৰঙক দৰ্শকৰ মাজলৈ নিবৰ কাৰণে ঘৰত কোন আছে তাৰপিছতে সেই জাৰ্ণি আৰম্ভ হ'ল একদম চাকৰি মানে তোমাৰ নিচা আৰু পেচা নিচাটো মোৰ সৰুৰ পৰা ক'লোৱে মই পেচা মোৰ 9 চনৰ পৰা হৈ গ'ল তেতিয়াৰ পৰা মই এজ এ ডাইৰেক্টৰ দৰমহা পোৱা ডাইৰেক্টৰ